Welcome to my channel Dhulia Gautam. বন্ধুসকল আজি বিশেষ এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই যাম আপোনালোকৰ আগত চিনাকি কৰি দিম এজন বাঁহীবাদক। বাঁহীবাদকৰ বাঁহীৰ সুৰ শুনিম। লগতে তেওঁৰ জীৱনৰ কথা শুনিম। কোনজন কণ্ঠশিল্পীৰ লগত তেওঁ বাঁহী বজায়, কিহত তেওঁ বাঁহী বজায়। গতিকে সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাই থাকক। তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। ওর হাতরে মিশা জান দূর হাতরে কাকজান জানা তুমি মোর হৃদয়ৰ মৰমৰে দেহা। বন্ধুসকল মই যিজন বাঁহীবাদকৰ কথা কৈছিলোঁ বৰ্তমান মই তেখেতসকলৰ ঘৰত এই চোতালত উপস্থিত হৈছোহি আৰু এতিয়া আপোনালোকে চাই থাকক মই বাঁহীবাদকৰ লগত এটা সম্পূৰ্ণ এটা সুন্দৰ এটা ভিডিঅ' কৰিবলৈ ইয়াত উপস্থিত হৈছোহি। আপোনালোকে চাই থাকক তেখেতৰ বাঁহী মাত শুনিব, ভাওনাত কেনেকৈ বজাই শুনিব, নাটকত কেনেকৈ বজাই শুনিব আৰু তেখেতৰ কণ্ঠত বিহু গীতো শুনিব। গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাকক। বন্ধুসকল মই যিজন বাদ্যশিল্পীৰ কথা কৈছিলোঁ, পৰম্পৰাগত লোকবাদ্যশিল্পী বাঁহীবাদক, মই তেখেতৰ ঘৰলৈ আহিলোঁ বৰ্তমান আৰু এজোপা গছৰ ছাঁত বহি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। পোনপ্ৰথমে তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে জানিব বিচাৰিছোঁ তোমাৰ নিজৰ পৰিচয়। নমস্কাৰ, মই নৰ্তম গগৈ। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখং নচদং গাঁও। পোনপ্ৰথমে মোৰ ফালৰ পৰা ঢুলীয়া গৌতম ইউটিউব চেনেলটিলৈ হিয়া ভৰা মৰম আৰু ওলগ যাচিছোঁ আৰু লগতে চেনেলটিলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আৰু পোনপ্ৰথমে তোমাৰ এটা বাঁহীৰ সুৰেৰে আজি এই ভিডিঅ'টো আৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছোঁ। নিশ্চয়। মোৰ লগত বিকাশ আছে আৰু গীটাৰত সহায় হৈছে বিকাশ ভাইটি হয়। তোমাকো স্বাগতম জনাইছোঁ। ধন্যবাদ। এই প্ৰথম বাঁহী সুৰেৰে আৰম্ভ কৰিছোঁ। দি ধৰা বন্ধুসকল শুনিলে খুব সুন্দৰ বাঁহীৰ মাত। আপুনি বাঁহীৰ মাত শুনিলে শুনো লাগি থাকিব। আপুনি কন্দাৰ সময়ত যদি বাঁহী মাত শুনে আপোনাৰ কান্দোৱে লাগি থাকিব। হঁহাৰ সময়ত শুনিলে আপোনাৰ হাঁহুৱে লাগি থাকিব। ভাইটি, তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি এই বাঁহী কেতিয়াৰ পৰা তুমি মানে এই সংগীতৰ যাত্ৰা বা বাঁহীবাদকৰ যাত্ৰাত তুমি আগবাঢ়িছা? ক'বলৈ গ'লে মই সৰুৰে পৰাই এই কালচাৰৰ লগত জড়িত আছোঁ আৰু মই ক্লাছ 5ৰ পৰা বাঁহী বজাইছোঁ। পোনপ্ৰথমে মই হুঁচৰিত মানে যিহেতু আমাৰ গাঁৱত হুঁচৰি বিহু কৰোঁ, তেনেকৈ মই ঢোল, পেঁপা, বাঁহী বজাইছিলোঁ। আৰু এনেকৈ এদিন বন্ধু মোৰ পৰাগ গগৈ তেখেতক লগ পালোঁ। তেওঁ বাঁহী শুনি ভাল পালে আৰু তেখেতে মোক আগবঢ়াই নিলে। তেনেকৈ এতিয়া বাঁহী বজাই আছোঁ। বন্ধুসকল শুনিলে ক্লাছ 5ৰ পৰা যথেষ্ট সৰু কালৰ পৰাই এওঁ বাঁহী বজাবলৈ আৰম্ভ কৰিছে। এতিয়া জানিব বিচাৰিছোঁ যে তুমি কেৱল কণ্ঠশিল্পীৰ লগতেই সংগীতানুষ্ঠানত বাদ্যসংগত কৰিছা নে আন বেলেগতো বাদ্য বজাইছা? তেনেকৈ কৰিছোঁ। মই ভাওনাত বজাইছোঁ আৰু নাটকত বজাওঁ। যিকোনো অনুষ্ঠান হ'লে যাওঁ, বজাওঁ। তেনেকৈ আহিছোঁ আৰু। বন্ধুসকল এতিয়া অলপমান বেলেগ এটা প্ৰশ্ন সুধিম যে তোমাক বেলেগ এটা প্ৰশ্ন সুধিছোঁ। প্ৰশ্ন সুধিছোঁ মানে অকণমান বজাই দেখাব লাগিব যে তুমি যিহেতু নাটকত বাঁহী বজাইছা, বোলে মঞ্চত এটা দুখজনক পৰিৱেশ হৈ আছে, সেই মুহূৰ্তত তুমি বাঁহীত কোনটো সুৰ বজাই দৰ্শকক মুগ্ধ কৰিবা? হয়, নাটকত যেতিয়া চলি থাকে, যেতিয়া ইম'চনেল ডায়লগবোৰ আহে, যেতিয়া ইম'চনেল পৰিৱেশটো আহে, তেতিয়া বজাওঁ। কিছুমান কৰুণ সুৰ বজাওঁ। তাকে অলপ চেষ্টা কৰিছোঁ বজাবলৈ। খুব কমকৈ এটা শুনিব বিচাৰিছোঁ।
হয় বন্ধুসকল, শুনিলে বাঁহীয়ে আপোনাক কন্দুৱাই দিব। যেতিয়া নেকি আপোনাৰ দুখ লাগি থাকিব, আপুনি যদি বাঁহী দুখজনক যদি এটা যদি মাত শুনে বাঁহী, তেতিয়া আপুনিও কান্দি যাব। আপুনি যদি ফূৰ্তিত থাকে তেতিয়াও আপুনি হাঁহি যাব। আৰু এতিয়া দুখজনকটো হৈ গ'ল, এতিয়া তুমি বোলে ষ্টেজৰ ওপৰত মঞ্চত খুব মানে আনন্দদায়ক ফূৰ্তি এটা পৰিৱেশ হৈ আছে, সেই মুহূৰ্তত তুমি কোনটো সুৰ বজাবা? আনন্দ বুলি ক'লে সকলো ভাল লগা গীতেই মোৰ আনন্দ ভাল লাগে বজাই। হয়, বিহুকে এটা বজাই দিছোঁ, মানে মনটো ভাল লগা পৰিৱেশত বিহু বজাওঁ। হয় বন্ধুসকল, আমাৰ অসমীয়াৰ সম্পদ, অমূল্য সম্পদ বিহু। যথেষ্ট এটা সুন্দৰ বাঁহী সুৰ শুনালে। আৰু এতিয়া জানিব বিচাৰিছোঁ, তোমাৰ প্ৰথম যেতিয়া ষ্টেজত উঠিছিলা, মঞ্চত উঠিছিলা, সেই তাৰ কিছু অভিজ্ঞতা জানিব বিচাৰিছোঁ। প্ৰথম ষ্টেজত পাৰফৰ্ম কৰোঁতে মানুহবোৰ বহুত দেখিছিলোঁ, অলপ নাৰ্ভাছো হৈছিলোঁ, ভয় লাগিছিলে। তেনেকৈ চেষ্টা কৰিলোঁ। আৰু এতিয়াতো যিমানে মানে দৰ্শক হয় সিমানে ভাল লাগে, আৰু দৰ্শক হ'লেহে ভাল লাগে। হয় বন্ধুসকল, প্ৰথম যেতিয়া নেকি মঞ্চত এখন মঞ্চত স্থান পায় বা মঞ্চলৈ আগবাঢ়ি যায়, তেতিয়া হাজাৰ হাজাৰ দৰ্শক থাকে, তেতিয়া হয়তো আপোনাৰো কিছু চকামকা লাগি যাব, হয়তো ঠিক তেনেকুৱা হৈছিলে তোমাৰ। নিশ্চয়। আৰু এতিয়া কি শুনাব? এতিয়া আৰু বেলেগ এটা শুনিব বিচাৰিছোঁ বাঁহী সুৰ। এতিয়া মই বিহু এটা আৰম্ভ কৰিছোঁ। ঠিক আছে।
বন্ধুসকল, ইমান পৰে আমি বাঁহীৰ সুৰ শুনি আছোঁ। বন্ধুসকল, এজন বাঁহী বাদকৰ হাতত বা ওচৰত কিমানটা বাঁহী থাকে মই আপোনালোকক দেখাম। আমাৰ ওচৰত বৰ্তমান এওঁৰ ওচৰত আছে। আৰু এই মুহূৰ্তত তোমাক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ, ময়ো শুনিব বিচাৰিছোঁ, লগতে মোৰ দৰ্শকসকললৈও শুনাব বিচাৰিছোঁ। ভূপেন্দ্ৰ সংগীত, যিকোনো এটি ভূপেন্দ্ৰ সংগীত তুমি বাঁহীত বজাই দিয়া। নিশ্চয়। এইবাৰ মই মানুহে মানুহৰ বাবে গীতটি আৰম্ভ কৰিছোঁ। ঠিক আছে। হয় বন্ধুসকল, শুনিলে কিমান এটা ভাল লাগে বাঁহীৰ মাত শুনিলে, আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে। আৰু এই মুহূৰ্তত তোমাক সুধিব বিচাৰিছোঁ যে তুমি যিহেতু বাঁহী বজাইছা, ক'ৰবাত বাঁহী শিক্ষা গ্ৰহণ কৰিছিলা নেকি? তেনেকৈ মই শিক্ষা গ্ৰহণ কৰা নাই, আৰু সৰুৰ পৰাই যিহেতু বজাওঁ নিজে চেষ্টা কৰিছোঁ। হয়, তেনেকৈ আৰম্ভ কৰি আছোঁ এতিয়ালৈকে। হয় বন্ধুসকল, শুনিলে ক'তো বৰ্তমানলৈকে শিক্ষা লোৱা নাই, নিজে চেষ্টা কৰি নিজে ঘৰতে শিকি বৰ্তমান এই পৰ্যায়ত তেখেতে বাঁহী বজাই আছে। আৰু বন্ধুসকল, এতিয়া আপোনালোকক বাঁহী দেখাবলৈ লৈছোঁ। এজন বাঁহী বাদকৰ ওচৰত কিমানটা বাঁহী থাকে মই আপোনালোকক তাকে দেখাবলৈ লৈছোঁ। বন্ধুসকল, এতিয়া চাব বাঁহী। চাওক, এয়া দেখি আছে, প্ৰতিটো বাঁহীৰ প্ৰতিটো স্কেল বেলেগ। এইবোৰ ডাঙৰ আছে, ডাঙৰ বাঁহী আছে, বেছ বাঁহী বুলি কয় এইটো। ইয়াৰ মাতটো অলপ ডাঙৰকৈ ওলায়। এইটো নাটকত বজোৱা হয় আৰু গানত বিশেষকৈ বেছিকৈ লাগে। আৰু এইবোৰ প্ৰগ্ৰেমত এনেকৈ ব্যৱহাৰ কৰা হয় ধুনীয়াকৈ। প্ৰতিটো স্কেলৰ বাঁহী আছে ইয়াত। এই আপোনালোকে দেখিছে বাঁহী। হয় বন্ধুসকল, চাওক, আকৌ এবাৰ চাওক, কমেও ইয়াত 20-25টামান বাঁহী আছে। এজন বাঁহী বাদকৰ ওচৰত কিমানখিনি বাঁহী মজুত থাকিব লাগে এটা সম্পূৰ্ণ এটা অনুষ্ঠান কৰিবৰ কাৰণে। বন্ধুসকল, আপোনালোকে দেখিলে, চাওক, এইটো ডাঙৰ বাঁহী, বেছ বাঁহী বুলি কৈছে ভাইটিয়ে। এটা বেছ বাঁহী প্ৰায় 2.5 ফুটমান দীঘল হ'ব। এই বাঁহীটো মোৰ আঙুলি বুলাই চাবলৈ বাঁহীটোত এটা চেষ্টা কৰি চাইছোঁ। বন্ধুসকল চাওক, মোৰ একেবাৰে এফালে কান্ধত উঠি গৈছে এটা বাঁহী, আৰু মই আঙুলিটোকে ভালকৈ মানে ইয়াত বুলাব পৰা নাই। তো কেনেকৈ বজাম বাৰু এইটো? তোমাক এই বাঁহীটোত কিবা এটা সুৰ শুনিব বিচাৰিছোঁ। নিশ্চয়। এই বেছ বাঁহীবোৰ বিশেষকৈ বৰগীত, লোকগীতবোৰত বেছিকৈ বজোৱা হয়। আৰু যিকোনো নাটকত, ভাওনাও হওক বা তেনেকুৱা অনুষ্ঠানত লাগে। অলপ বজাই দিছোঁ, কিবা এটা লৈ এটা বজাইছোঁ। ই ধৰা
হয় বন্ধুসকল, এই বাঁহীটোৰ মাতটো মোৰো ভাল লাগিছে, হয়তো আপোনালোকেও ভাল লাগিছে। কিমান ভাল লাগিছে আপোনাৰ এটা কমেণ্ট কৰি দিব। এতিয়া জানিব বিচাৰিছোঁ যে তুমি কোন কেইজন কণ্ঠশিল্পীৰ লগত বাঁহী সংগত কৰিছে অনুষ্ঠানত? হয়, মইতো তেনেকৈ বহুত আৰ্টিষ্টৰ লগতে কৰিছোঁ, প্ৰগ্ৰেম কৰিছোঁ। ক'বলৈ গ'লে পাখি মেলিলে উৰি যাব, আমাৰ এই গীতটো চবেই শুনিছে চাগে সকলোৱে। বলিন ৰহন তেখেতৰ লগত কৰিছোঁ। আৰু আমাৰ বিদ্যা কৈছোঁ অকণমানহে খাইছোঁ। এই জনপ্ৰিয় গীতটি কণ্ঠদান কৰিছে আমাৰ অসীম গগৈ, তেখেতৰ লগতো আছিলোঁ। বৰ্তমান এতিয়া মই আকাশ নিবিৰ ককাইটোৰ লগত আছোঁ। আকাশ নিবি দেহমাই। দেহমাই হয় বন্ধুসকল, আপোনালোকে শুনিছে, ধিপিং ধিপিং কঁপিছে দেহমাই ঐ। আৰু যোৱা বছৰৰ এটা জনপ্ৰিয় গীত মেকআপৰ জোৰতে মাৰিছ ফুটনি, সেই কণ্ঠশিল্পীজনৰ লগত বৰ্তমান তেওঁ বাঁহী সংগত কৰি আছে। বন্ধুসকল, আপোনালোকে যিকেইটা বাঁহী দেখিলে আটাইতকৈ সৰু বাঁহী এইটো। আৰু ভাইটি, এতিয়া এই মুহূৰ্তত তোমাৰ এই বাঁহীটোত, যিহেতু আমি অসমীয়া বিহু শুনি আছোঁ, গান শুনি আছোঁ, আদিবাসী বা লেবাৰ চং কিবা এটা সুৰ এই বাঁহীটো শুনিব বিচাৰিছোঁ। নিশ্চয় বন্ধুসকল, আপোনালোকেও শুনক। হয় বন্ধুসকল, সৰুৰ পৰা ডাঙৰলৈকে যিমানকেইটা পাৰোঁ আমি বাঁহীৰ মাত শুনিলোঁ। আৰু মই জানো যে ভাইটি কেৱল বাঁহীয়ে নবজায়, তেওঁ সুন্দৰ গীতো গায়। আৰু এই মুহূৰ্তত কিবা এটি গীত শুনিব বিচাৰিছোঁ। গীতটো তেনেকৈ নেগাওঁ, এনেই তথাপিও মই দেখিছোঁ তোমাক গোৱা। বন্ধুসকল, মই দেখিছোঁ, মই অনুৰোধ কৰিছোঁ যে তুমি এই মুহূৰ্তত মোৰ বন্ধুবৰ্গলৈ কিবা এটি গীত উপহাৰ দিয়া। নিশ্চয়, আপোনাৰ অনুৰোধত বিহুকে অলপ ধৰিছোঁ, লগত সহযোগ কৰিব। যৌৱনতেই প্ৰেম হৈ সকলোৱে কয়, প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱাও হয়, তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি ৰয়। যৌৱনতে প্ৰেম হয় সকলোৱে কয়, প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱাও হয়, তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি ৰয়। আৰু
বন্ধুসকল আৰু এফালে বিহু খুন্দিয়ালে অ' মাজনী গাতে কিমান দুখে পায় প্ৰেমে খুন্দিয়ালে অ' মাজনী অন্তৰতে আঘাত পায় শিলে খুন্দিয়ালে অ' মৰমী গাতে কিমান দুখে পায় প্ৰেমে খুন্দিয়ালে অ' মাজনী অন্তৰতে আঘাত পায় কোনেনো বুজিব বুকুৰে বেদনা কোনেনো বুজিব মৰমী জীয়া জুই একুৰা জীয়া জুই একুৰা জীয়া জুই একুৰা জীয়া জুই একুৰা বন্ধুসকল মইতো গান গোৱাৰ অভ্যাস নাই ভাইটিৰ লগতে এফাকি গুণগুণাই দিলোঁ বন্ধুসকল ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ইমান পৰে দেখিলে এজন বাঁহী বাদকৰ বাঁহীৰ সুৰ শুনিলে তেখেতৰ জীৱনৰ কথা শুনিলে সংগীতৰ বাঁহী বাদ্যৰ আৰম্ভণিৰ কথা শুনিলে বন্ধুসকল ইয়াতে এটা কওঁ যে আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি দিব বেলটো বজাই দিব যাকো আমি ঘণ্টা যেতিয়া নেকি মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ তাত যাতে ঘণ্টাটো টিংকৈ বাজে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ তোমাক পৰৱৰ্তী পৰ্যায়ত পৰৱৰ্তীত আকৌ যোগাযোগ কৰিম তোমাৰ ওচৰলৈ আকৌ আহিম আৰু ভাইটি বিকাশ আমাক ইমান পৰে সহায় সহযোগ কৰিলা তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে ভুল ক্ৰুটি ৰৈ গৈছে ভুলবোৰ যেন আপোনালোকে ক্ষমা কৰি দিয়ে আৰু ঢুলীয়া গৌতম চেনেলটিলৈ ঢুলীয়া গৌতম ইউটিউব চেনেলটিলৈ মোৰ শেহতীয়াকৈ আকৌ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ তেখেতৰ চেনেলটিলৈ নতুন নতুন ভিডিঅ' আহক আৰু আগুৱাই যাওক আৰু লগতে ভাইটি বিকাশকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌতম দালো ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ